হেল্ল' নমস্কাৰ সেৱা আজি এটা নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ ওচৰত। বহুদিন হ'ল ভিডিঅ' একো দিয়াই নাই, কাৰণ আপোনালোকে জানেই মই যি কাম কৰোঁ কামৰ মাজত মানে মোবাইল এনেকৈ কেমেৰা ধৰি পেলাই ভিডিঅ' কৰাটো সম্ভৱ নহয়। আজি মানে ৰাতিপুৱাই লগৰ এটা ফোন কৰিছিলে, তাৰ স্কুটিখন মানে হেৰি হৈ আছে, চাকাটো মানে পামচাৰ হৈ আছে। চ' সেইটো চেঞ্জ কৰিবহি, বহুদিন কষ্ট কৰি পেলাই পইচা গোটাই পেলাই এতিয়া চেঞ্জ কৰিব। আৰু চেঞ্জ কৰি ৰাতিপুৱাই ফোন কৰিছিলে মোক যাব দিছে লৈ পেলাই, আৰু বোলে স্কুটিখনত তেল নাই, চ' তেল লৈ পেলাই যাব দিছে। লৈ পেলাই মই এতিয়া সিহঁতৰ ঘৰতে গৈ আছোঁ। ভাবিলোঁ ব্লগটো আজি ষ্টাৰ্টিং কৰি দিওঁ এনেই থকাতকৈ। চ' ভিডিঅ'টো চাই থাকক ব্লগ। পোনপ্ৰথমে মোৰো মানি বেগটো চেক কৰি চাওঁ, মানে কি হ'ল মোৰ তাতো পইচা নাই। কিমান আছে চাওঁ আৰু। তেল নিবহে দিছে শপতকৈ। এতিয়া কিমান আছে বা, 10 টকা 40 টকা এটা আছে। এই 40 টকাটোকে তেল লৈ যাব লাগিব আৰু পইচাই নাই, একদম মানি বেগ খালী। ত' হেল্ল', ভাস্কৰ ঘৰত আহি পালোঁ। আহি পেলাই তাৰ স্কুটিখন ধুনীয়াকৈ ধুই থৈছে, দেখিছে একদম পূৰা চিকচিকীয়া হৈ আছে। ইয়াৰে পিছৰ চাৰ্জাৰটো একেবাৰে পামচাৰ হৈ আছে, চেঞ্জ কৰিব। আৰু লগতে সেই সুযোগতে ময়ো মোৰ বাচনকেইখন ধুই ল'লোঁ, দেখিছে একদম পূৰা চাইনিং কৰি আছে, একদম মজা নতুন। কাৰোবাক লাগিলে ক'ব, ধুনীয়াকৈ বিক্ৰী কৰিম বুলি ভাবি আছোঁ। বেয়াও লাগে কি চাইনিং কৰি আছে পূৰা। তো হেল্ল' দোস্ত, আমি বৰ্তমান আহি পেলাই উপস্থিত হৈছোঁ টায়াৰ দোকানত। চ' আহিছোঁ, এইবিলাক দেখিছে বিভিন্ন ধৰণৰ ডাঙৰ আপোনালোকৰ যেনেকুৱা ধৰণৰ টায়াৰ লাগে চব পাব ইয়াত। ছেকেণ্ড হেণ্ড পাব, ফাৰ্ষ্ট হেণ্ড পাব। এই আমাৰ ভাস্কৰ ভাই টায়াৰ চেঞ্জ কৰি আছে। সেইফালে দেখিছে মোৰ এয়া, মই যে কৈছিলোঁ আপোনালোকক লাগিলে ক'ব, একদম পূৰা চিলচিলীয়া, একদম নাম্বাৰ 1 হয় এইটো। একদম এই 4 বছৰ গ'লে আৰু 8 বছৰ যাব বোলে, তাৰপাছতে এয়া ভাস্কৰৰ যিটো একে ফুটা ওলাই থকা এইটোৱে টায়াৰটো। এইটো ছেকেণ্ড হেণ্ড লৈছিলে। কম দামী বস্তু ল'লে বেয়া হয়। মোৰতো 8 বছৰ গ'লে আৰু 4 বছৰ যাব বোলে। এই এখেতে কৈছে, আমাৰ ভাইজানে কৈছে। কি কয় ভাইজান, সঁচাই কৈছে না? অঁ যাব, তাক বিক্ৰী কৰিম বুলি ভাবি আছোঁ। সি এতিয়া সেই ৰেটটো দিব পৰা নাই, মানে বহুত দাম। মানে সি কৈছে মোৰ দোকানখন বিক্ৰী কৰিলেও নহ'ব বুলি কৈছে। এইটো কি কোম্পানীৰ হয় এইটো টায়াৰটো? এপল'। প্ৰাইচ দাম 1300। 500 এটা কমকৈ ল'বি কোম্পানীক ন? এইটো তোৰ লগত কথা, এইটো কোম্পানীক ক'বি ধুনীয়াকৈ যোগাযোগ কৰি পেলাই। লগৰ এটা আহিছে, এতিয়া 500 টকা কম দিব বুলি ক'লে হ'ল। এইবিলাক ভাস্কৰ ভাই। তো আপোনালোকে ইয়াত ছেকেণ্ড হেণ্ড টায়াৰো পাবি, একদম ফাৰ্ষ্ট হেণ্ডো পাবি, চব এভৰিথিং ইজ হেয়াৰ। আৰু সেইফালে মোৰ বাচন্তিখন একে মেইন ৰোডৰ লগতে। এইফালে মৰিগাঁও ছাইডৰ পৰা আহিলে কাঁহীকুছি পাৰ হৈ পাবি, মানে কাঁহীকুছিৰ মাজতে আৰু সিফালৰ পৰা টোপাতলি পাৰ হৈ। মই ভাস্কৰে ভাবি আছে মই কিবা এটা কৰিব পৰা হ'লি। ভাস্কৰ কি ভাবি আছ? কেতিয়া বাইক এখন ল'বি ন? লগৰবিলাকে লৈ আছে, মইতো ভাবিছোঁ বাইকখন বিক্ৰী কৰি পেলাই চাইকেলহে এখন ল'ম। পেট্ৰলৰ যি দাম, হাই আল্লাহ। এতিয়া আমাৰ ভাস্কৰ ভাই স্কুটি একদম ৰেডি হৈ গ'ল, পূৰা লগাই চগাই। আৰু এতিয়া আমি যাওঁ আৰু